Hello guys, welcome to my YouTube channel Monjit Blog. আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। তো গাইছ মই ভিডিঅ' এটা বহুত দিন হৈ গ'ল। তো মোৰ মোবাইলটো বেয়া হৈছিলে তো আৰু মই নতুন যোৱাকালি আনিছিলোঁ। তো আজিৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰিম। তো গাইছ আপোনালোকক আজি মই মোৰ হোম টুৰ দেখাবলৈ চেষ্টা কৰিম গাইছ। এয়া মই মানে দোকান দিম বুলি ভাবিছোঁ, মাটি পেলাইছিলোঁ। তো 15 কাৰে পেলাইছিলোঁ গাইছ এয়া মাটি। তো আপোনালোকক মই ফুল একফালৰ পৰা দেখাবলৈ চেষ্টা কৰিম, ৰাস্তাৰ পৰা একফালৰ পৰা দেখাম। এয়া আমাৰ এয়াই তো ইয়া তামোল বাগান আগত দেখোন পিছপিনেও আছে। ইয়া চাওক ইয়া তামোল বাগান, এয়া হৈছে তামোলৰ পুলি, মানে ৰুব লাগিব ইয়াক ইয়াৰ পৰা উঠাই নি। তো তেতিয়াই হ'ব। এনেকুৱা ইয়াত তামোল লাগিছে মানে দেখা পাইছে না, মানে সেয়া তামোল। এয়া এইটো আমাৰ আইতাহাৰ ঘৰ হয়। এয়া এইটো মন্দিৰ শিৱজীৰ, এইটো দেউতাই থকা। এয়া হৈছে ভিতৰত, এয়া হৈছে মোৰ ৰুম। তো আপোনালোকক মোৰ ৰুমটো একফালৰ পৰা দেখাম। এয়া ভগৱানৰ ফটো আছে। চাওক মোৰ ৰুমটো আপোনালোকক একফালৰ পৰা দেখাই দিছোঁ। মোৰ ভগৱানৰ ভোলেনাথৰ বিৰাট ডাঙৰ ভক্ত হয় মই গাইছ, সেইকাৰণে মোৰ মানে এয়া অনলি ভগৱানৰে ফটো আছে এয়া মোৰ টেবুল। তো গাইছ এয়া অনলি ভগৱানৰ ফটো। এইটো মোৰ ৰুম আপোনালোকে দেখিবলৈ। এয়া হৈছে জিমি। এইটো গাইছ মই ইয়াক লৈ আনিছিলোঁ, টিউটি পাপ্পি হয়, ইয়াক মই লৈ আনিছিলোঁ গাইছ, গাঁৱৰ পৰা লৈ আনিছোঁ। তো বহুত সৰুতে আনিছিলোঁ, বহুত ডাঙৰ হ'লে গাইছি। জিমি 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 জিমি, কিন্তু জিমি গাইছ, ইয়াৰ নাম জিমি হৈছে। তো আৰু আছে, তো আপোনালোকক দেখাম। এতিয়া আমি দেখাম আমাৰ পাকঘৰটো দেখাম। তো গৰীব মানুহ হয় গাইছ, তো আপোনালোকক পাকঘৰ দেখাম এবাৰ। এয়া চাওক এইটো হৈছে পাকঘৰ গাইছ, এইটোৱে পাকঘৰটো। তো দেখালোৱে আপোনালোকক। এইবাৰ গাইছ মই পাকঘৰটো দেখাই আহিলোঁ। এতিয়া দেখাম আপোনালোকক এয়া মোৰ দাদাৰ ৰুম। এয়া ইপিনেটা আছে, ইপিনৰটো মই এতিয়া নিদেখাওঁ আপোনালোকক। এয়া দাদাৰ ৰুম। এয়া মই ইয়াতে দোকান দিওঁ, আমাৰ ৰুমতে দোকানটো দিছে, সেইকাৰণে মই ৰাস্তাত ওলাম বুলি ভাবিছোঁ গাইছ। তো এয়া মোৰ দোকানখন। তো আপোনালোকে দেখাব ঘৰৰ ভিতৰত দিছোঁ। গাঁৱৰ মানুহ ঘৰতে আহে, ডাইৰেক্ট প্ৰব্লেমে হয় অলপমান, ডাইৰেক্ট মানে সোমি যায় কৰিব পৰা, সেইকাৰণে অলপমান প্ৰব্লেম হয়। আপোনালোকক মই প্ৰাইভেট ৰুমটো এতিয়া নিদেখাওঁ, পিছত দেখাম গাইছ। তো এয়া হৈছে মন্দিৰ আমাৰ শিৱজীৰ। মৰমটোতো দেখা পাইছে, অনলি ভগৱানৰ ফটোৰে পৰা পুৰা মই ভগৱানৰ বিৰাট ডাঙৰ ভক্ত হৈ গাইছ। এয়া আমাৰ আইতাহাৰ ৰুম। তো আপোনালোকক মই আইতাৰ ৰুমকো দেখাম। এয়া হৈছে আমাৰ আইতাৰ ৰুম, একদম ভালকৈ থোৱা নাই, সেইকাৰণে গাইছ ঘূৰাই দিলে পাক। তো এয়া ভাঙা চিঙা ঘৰ। এয়া হৈছে আমাৰ আটাই থকা ৰুমটো, এইটো ইয়াতে থাকে। ইয়ে আছিলে, তো ইয়াতে আটাই থাকে। তো ভাঙা চিঙা মাটিৰে ঘৰ হয়। আপোনালোকক আমাৰ পকী ঘৰ নহয়, তো পূৰা আপোনালোকক আৰু মই আমাৰ তামোল বাৰীখন দেখাই আছোঁ গাইছ। ইয়া যিমান দেখিছে এইবোৰ তামোলবোৰ চব আমাৰে হয় গাইছ। তো আপোনালোকক দেখাই দিছোঁ এফালৰ পৰা। তো আমাৰ ইয়াৰ তামোল বাৰীৰ সিপিনে গাইছ, তো লবৰ বাগানো আছে গাইছ। আপোনালোকক দেখাই দিছোঁ। গাহৰি আছে আমাৰ 4টা, গাহৰি গঁৰালো আছে, আৰু গাহৰি আছে 4টা আছে গাইছ। তামোল বাৰীতে বান্ধি থওঁ। চব এইবিলাক চব তামোল বাগান আমাৰে হৈ গাইছ। এনেকুৱাকৈ পূৰা এইবিলাক বহুত দূৰ এনেকৈ তামোল বাগান আছে আমাৰ। এয়া গাহৰি গাইছ 4টা আছে। ইয়াক ক'লা গাহৰি, এই দুটাটো ক'লা হয়। তো এয়া হৈছে বগা, এয়া বগা, মোৰ বগা ফেভৰেট গাহৰি, বিৰাট ভাল দেখোঁ মই, কিউট। বগা গাহৰি 2টা আছে গাইছ। গাহৰি গঁৰাল। তো আমাৰ তামোল বাৰীৰ সিপিনে তো গাইছ, তো লবৰ বাগান আছে, সিখন এতিয়া নিদেখাওঁ, পিছত দেখাম। তো নেক্সট ব্লগ তাৰে আহিব। এতিয়া টাইম হোৱা নাই, মানে লবৰৰ আঠা উলিয়াবলৈ। তো যেতিয়া আঠাবোৰ ওলাই কেনেকৈ কি কৰে আপোনালোক সকলো দেখাম। তো ঘৰ চৰ দেখালৈ। তো গাইছ এয়াই আছিলে। আৰু এয়া বিলাতী বগৰী গাইছ, এয়া চাওক বিলাতী বগৰী। তো আমাৰ তাত বুন বগৰী আছে, গাছডাল ডাঙৰ হোৱা নাই ইমান, ইটো ইমান ডাঙৰ হোৱা নাই। এইটো ইয়া বুন বগৰী বুলি কয়, এইটো ইমান ডাঙৰ হোৱা নাই। চ' গাইছ এইখিনিয়ে আছিলে। তো আপোনালোকক পিছমিনে দেখাই দিওঁ। তো আমাৰ মানে পিছমিনে কাঠিতে মানে অমিতা ৰুই দিছিলে। তো এয়া চাওক কাঠিতে অমিতা গছ ৰুই দিছিলে। তো ওচৰতে লাগিছে চাওক, এয়া হাতেৰে ছিঙিব পাৰি। মই ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব। তো গাইছ মই কণ্টিনিউ ব্লগ দি থাকিবলৈ চেষ্টা কৰিম। ব্লগটো এইখিনি আছিলে। তো এতিয়া বাই।